লাগছে আজি ইয়াত থাকি? বহুতেই ভাল লাগিছে, এটা বেলেগ অনুভূতি বুজাব নোৱাৰা। আমি আগতেও কৰিছোঁ জীৱন্তৰা, দুৰ্গা পূজাতো কৰিছিলোঁ আৰু এইবাৰো ভালে লাগিছে। শুৱালকুছি ৰাসত এয়া এটা নতুন পৰম্পৰা, আগতেও যদি দেখিছে এইবাৰ আপোনালোকে আহক। এইটো অনুষ্ঠানটো কি বুলি কয়? চৈতন্য ৰাস। চৈতন্য। ইয়াত আহি কেনেকুৱা লাগিছে? তুমি কিহত আছা? কি ৰূপত? হা? কৃষ্ণ। তুমি? ৰাধা। বঢ়িয়া। কৃষ্ণ ৰাধা। শুৱালকুছি ৰাসত আমি দেখা পাইছোঁ কৃষ্ণ ৰাধা।